ভাই লাগি থাকা না মিয়াৰ পিছত তোমালোকে মিয়াৰ পিছত যিমান লাগিবা মিয়াৰ সিমান উন্নত হ'ব গুৱাহাটীৰ পৰা খেদি দিয়া মিয়া আহি GMCৰ ডক্টৰ হ'ব যোৰহাটৰ পৰা খেদি দিয়া যোৰহাট মেডিকেল কলেজৰ অধ্যক্ষ হ'ব মিয়া সেয়াই আজিৰ মিয়াৰ চিটুৱেশ্যন কাৰণ মিয়া আজিকালি প্ৰতিবাদ নকৰে যোনে প্ৰতিবাদ কৰে মিয়া তাৰ প্ৰত্যুত্তৰ শিক্ষাৰ মাধ্যমেৰে দিব গতিকে মিয়া কাকো হিংসা নকৰে মিয়া কাকো হিংসা নকৰে মিয়া মানুহক জ্বলাব পাৰে মিয়া নজ্বলে আজি জ্বলন হৈছে নে নাই মিয়াৰ সফলতা দেখি কি বহুতে আজি জ্বলি আছে গতিকে মিয়াক লৈ আমি গৌৰৱ কৰোঁ আৰু অহা 10 বছৰ পিছত চিঞৰি ক'ব পাৰিম আই এম মিয়া মিয়াক দেখি এলাৰ্জি হোৱাকেইটা আজি ক'ত দেখিলেনে মিয়াই কি কৰিলে মেডিকেল নীট পৰীক্ষাত মিয়াৰ ল'ৰাসকলে কি কৰিলে দেখিলেনে মিয়াৰ ল'ৰা ছোৱালীয়ে ক'ৰবাত যদি টমটম চালকৰ ল'ৰাই নীট পৰীক্ষাত উত্তীৰ্ণ হৈছে আকৌ ক'ৰবাত চব্জি বিক্ৰেতাৰ ল'ৰা আকৌ ক'ৰবাত খাটি খোৱা মিয়াৰ ল'ৰা ছোৱালী আজি মেডিকেলৰ নীট পৰীক্ষাত উত্তীৰ্ণ হৈছে এয়াই হৈছে আজিৰ মিয়াৰ ভৱিষ্যত মই সেইদিনাখন কৈছিলোঁ যে মিয়াই আজি এইটো চিন্তা নকৰে যে আমি অহাকালি কি খাম বৰঞ্চ মিয়া এতিয়া এইটো চিন্তা কৰে অহাকালি আমাৰ ল'ৰা ছোৱালীক আমি কেনেকৈ পঢ়াম যাৰ ফল আজি দেখিবলৈ পাইছে ঘৰে ঘৰে মিয়াৰ ল'ৰা ছোৱালীসকল ডক্টৰ হ'ব গৈ আছে ইঞ্জিনিয়াৰ হ'ব গৈ আছে সদ্য ঘোষিত নীট পৰীক্ষাত সামাজিক মাধ্যমত কেৱল মিয়াৰ ল'ৰা ছোৱালী আৰু মিয়াৰ ল'ৰা ছোৱালী আই প্ৰাউড অফ মিয়াক লৈ গৌৰৱ কৰিব পৰা হৈছোঁ আজিৰ দিনত এতিয়া ময়ো গৌৰৱেৰে ক'ব পাৰোঁ ময়ো এজন মিয়াৰ সন্তান মিয়াৰ ল'ৰা কাৰণ অহা 10 বছৰ পিছত ঘৰে ঘৰে মিয়াৰ ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ থাকিব